তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি যাই আছোঁ এটা ৰাইডত, ক'ত যাই আছোঁ এতিয়া নকওঁ গাইছ, ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব। আৰু মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ এক্সাম চলি আছিল, এক্সাম পুৰা খতম হৈ গৈছে আৰু এতিয়া ধামাকা ধামাকা ৰাইড আহি থাকিব। তো বলক এতিয়া যাই থাকোঁ কাৰণ বহুত দেৰি হৈ গ'ল। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকোঁ গাইছ। আহি অলপমান চাহ খাব ৰখছোঁ, পিঠা আৰু চাহ। তো আৰু বেছি দূৰ নাই, পাম আমি আহি বৰ্তমান মানে আমি পাম আৰু গাইছ। ৰাস্তাত মানে একো ভিডিঅ' বনোৱা নাই কাৰণ ৰাস্তাটোনো কি দেখাই থাকোঁ, আকৌ মানে দেখাব লগা বস্তুও নাছিল। আৰু গাইছ ভিউটো চাওক না গাইছ, চাওক এইবিলাক পাহাৰ গাইছ। আৰু মানে ক'ত আহিছোঁ আপোনালোকে ধৰিব পাৰিছে কিজানি, পূৰা পাহাৰ গাইছ। আৰু এইটো হেৰি আছিল কিজানি জান টাইপৰ আছিল, এতিয়া বৰ্তমান একো নাই। আৰু এইভাগে আমাৰ বিকি আছে, পিংকু আছে। আৰু বলকচোন গাইছ আগলৈকে যাইছোঁ গাইছ। কিমান ওখ পাহাৰত উঠি আছোঁ চাইকেল লৈ, সেইভাগে যাওঁ দুটাই। পূৰা মানে কষ্ট হৈ আছে গাইছ, উঠিব পৰা নাই পাহাৰত, পূৰা একদম ওখ। তো সেইটো লাষ্টলৈ চাই থাকক গাইছ। আৰু গাইছ মানে চাইকেল লৈ মানে চলাই কিনে উঠিব পৰা নাই, সেইকাৰণে চাওকচোন গাইছ বুলি আহি আছোঁ। ইভাগে আহুনো বুলি আছে আৰু সিও তাতে বুলি আহি আছে, পূৰা ভাগাত ধৰছি গাইছ। আৰু এইভাগে পাহাৰৰ মাজত এখন স্কুল, মজা লাগছে গাইছ স্কুলখন। সেই ৰহ ভিডিঅ'টো লাষ্টক লাগি একদম পাহাৰগিলা চাইছোঁ গাইছ, পূৰা মজা পাহাৰ একদম, পূৰা মানে ভিউটো একদম মজা ভিউ আছে, পূৰা মেঘ আৰু পাহাৰ একদম একেলগে। তো বলক গাইছ পূৰা যাই আছোঁ, বৰ্তমান পাহাৰত উঠি আছোঁ। চাওকচোন গাইছ কিমান ওখ, এইভাগে পিংকু আছে আৰু এইভাগে বিকি আছে। বিকি কিবা কবি নেকি? একদম অৱস্থা কাহিল, বিকি একদম মানে অৱস্থা একদম কাহিল হৈ গৈছে। আৰু মোৰ পানী চালি গাইছ আহু কৰি পেলছি, পানী হৈ গৈছে গাইছ। তো আৰু গাইছ ৰাস্তাটো দেখছি না, পূৰা শিল মানে ৰাস্তাটো একদম বঢ়িয়া। আৰু এই পাহাৰ পূৰা মেঘ, পূৰা একদম পাহাৰ গাইছ। মই পানী আনিছোঁ কিন্তু বেগটো গাইছে সেয়াৰ লগত আছে। মোৰ পানী শেষ কৰি পেলছি, এতিয়া মই মানে পানী খাব পৰা নাই। তই পানী খাবা নাংগে দে। কৰি দিব যোনে কৰি দিছি। এই গাইছ এনে কবাৰ বুকে দিয়ক, পাগলা আহি গাইছ। নুঠবি পৰবি তই, নাম গাইছ চাইকেল চলাব পাৰোঁ দেখছি না, একবাৰ হেয়া যায়। তো বলকচোন ওপৰলৈকে যাই থাকোঁ, কি বা হয় আপোনালোকো দেখাম, আমিও চাম। বলক আহি তেনেকমান গাছৰ তলত জিৰলোঁ ছায়াত। আৰু ইভাগে বিকি আৰু পিংকু ৱাৰাছ খাই আছে, ময়ো খাই ল'লোঁ। এতিয়া অলপমান জিৰাই ল'লোঁ কাৰণ বহুত ভাগাত ধৰছি। আৰু ইভাগে চাওকচোন গাইছ, ইভাগে পূৰা মানে নামি যোৱা আৰু ইভাগে চাওক এই কিমান ওখ গাইছ। আৰু এখন পাহাৰ তাকেলৈকে আমি যাব লাগিব, আৰু দূৰ আছে অলপমান। তো ভিডিঅ'টো চাই থাকক গাইছ না কি পিংকু, কি কবি তই ৱাৰাছ খাইছা কিন্তু ঐ কি কবি তই? কি ক'ম মানে তই হানিচিকৰ সৰু ভাইখন লগাইছিল আৰম্ভ কৰোঁ হয় নেকি? আৰু বিকি গাইছে তোৰ কি বেগ আনি চাকচোন, তই ৰাইডৰ বেগ নেকি? তোৰ ৰাইডৰ নেকি? তই ৰাইডাৰ, তই ৰাইডাৰ নেকি? ঠিকে আছে। তই গাইছ পাগলা দিয়ক আৰু আহোঁ ন, মানে বলক লাহে যাই থাকোঁ না কি গাইছ। আৰু একদম মানে তলত আছোঁ, তো চাব পাৰে সিভাগে। তই সেনেকৈ কিজানি খটখটি আছে, তো সেনেকৈ উঠিব লাগিব কিজানি। বিকি কেনেহেন ফিলটো অৱস্থা নাই আৰু এনেহেন মানে ভাগাত ধৰছে। আৰু এইটো যিটো মানে পাহাৰ দেখছি আমি যেনেকৈ উঠি আহিছোঁ, মানে আপোনালোকে যদি বুলি আহে গম পাব, আপোনালোকে যিমানে মানে চেষ্টা নকৰি ওপৰলৈ আহিবা, আপোনালোকক তলৰ দিন টানি নিব। পাহাৰৰে মানে কিবা ৰহস্য আছে নে কি গম নাপাওঁ, কিন্তু আপোনালোকে টানি লৈ যাব। যদি আপোনালোকে মানে নামই নাহে তো আহে না, তথাপিতো আপোনালোকে মানে পাছত দিন টানি লৈ যাব। ভাবি কি কবি তাৰে বিষয়ে? টানি নিব, বহুত ভাগাত ধৰছি, বহুত ভাগাত ধৰছি। আৰু পানী খাই পূৰা ৰখি আহি আছোঁ। আৰু সেই মানুহটো চাওক, এই মানুহটোৱে মানে মানুহ এটা আহি আছে, ৰ'ব এই মানুহটো যে আহি আছে, সেনেকৈ মানে আমিও এনেকৈ খটখটি বা মানে কিবা আছে নাজানো, সেনেকৈ উঠি যাব লাগিব। 700 মিটাৰমান আছে। আৰু এইভাগে এখন দোকান আছে, আপোনালোকে মানে সাৰু মালা চালা কিনিব পাৰে। আৰু এইটো এটা মন্দিৰ আছে, শিৱ মন্দিৰ। আৰু সেয়ে দিয়ক গাইছ, ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। এতিয়া মানে এতিয়াহে ধামাকা মানে এডভেঞ্চাৰ, আৰু মানে এতিয়াহে আৰম্ভ হ'ব। চাই থাকক মানে পাহাৰত উঠি আছোঁ, আৰু পাহাৰখন চাওকচোন গাইছ কি ওখ। মানে এতিয়া আপোনালোকৰ চেৰি নাই, মানে খটখটিটো নাই, এইখিনি মানে পূৰা একদম মানে সমান ৰাস্তা। হয়তো চাইকেল আমি তাতে চলিছোঁ। আৰু এইখিনি পূৰা মানে আমি বুলি যাই আছোঁ, আৰু 1-1.5 কিলোমিটাৰ থকা বুলি কৈছে। আৰু এটা কথা শুনিব পাইছোঁ যে এতিয়া যি যোৱাবাৰ মানে বাৰিষাৰ ফলত তাতে লেণ্ডশ্লাইড হৈছিল, সেইকাৰণে মন্দিৰটো মানে তাত আনিব। আৰু অহাবাৰৰ পৰা আপোনালোকে যদি আহে, এতিয়া মন্দিৰটো মানে আপোনালোকে আৰু ওপৰত যাব নালাগে, আৰু এই তাতে পাব, নতুনকৈ মানে বনাই আছে। তো বলক গাইছ এনেকৈ যাই থাকোঁ না কি? বলক। আৰু এটা মানে ভিউ চাব নেকি আপোনালোকে? এই চাওক গাইছ, পূৰা একদম চহৰ তলত মানে চহৰ টাইপৰ এখন আছে, গাঁও বা চহৰ এখন আছে, এইখন পূৰা মজা ভিউ।
মানে একবাৰ চাওকচোন গাইছ কি ধুনীয়া ভিউ পইণ্ট পাইছো আমি চাওঁ পুৰা মজা ভিউ একদম ধুনীয়া ভিউ তো আল্টিমেট গাইছ আল্টিমেট আৰু পুৰা যাই আছোঁ আৰু আমি দিনত মানে ইয়াতে পুৰা বহি আছোঁ আৰু এই চাওক আৰু এই মেখানি মানে উঠা আছে আৰু বহুত উঠা আছে গাইছ ওপৰলৈকে আৰু পিংকু কিবা কবি নেকি তই মানে পুৰা ইয়াতে বহি আছোঁ দিয়ক অলপমান জিৰাই ল'লোঁ পুৰা জংঘল চাৰিওফালে জংঘল চাওক পুৰা 2 কিলোমিটাৰমান পুৰা চাইকেল মানে পুৰা জংঘল তো দিয়ক গাইছ ভিডিঅ'টো পুৰা আমি আহি আৰু মানে য'ত আহি আছোঁ সেইখিনি জেগা মানে পামেই আৰু মানে ক'ত আহি আছোঁ আপোনালোকে যদি গম পাইছে যোনে গম পাইছে তেওঁলোকেতো গম পাইছে আৰু যোনে গম পোৱা নাই তেওঁলোকক কৈ দিছোঁ যে আমি আহি আছোঁ মইনা পুখুৰী আৰু এই সেইটো হৈছে মানে মন্দিৰটো আৰু এইখিনি চাওকচোন গাইছ যোৱা বছৰ লেণ্ডশ্লাইডৰ ফলত আৰু মানে বৰষুণৰ ফলত পুৰা মানে মাটি পাহাৰৰ পৰা মাটি হৈ আহি কিনে এইবিলাক চব ভাঙি গৈছে সেই খটখটিবিলাক আৰু মানে পুখুৰীটোৱেই তাত আছে কিজানি তো বলকচোন ওপৰলৈকে যাই থাকোঁ না কি গাইছ বলক আৰু এনেকৈ যাই আছোঁ দিয়ক চাওকচোন গাইছ এই চাওক ভালকৈ আহিবি দেই পিংকু মানে গাইছ একদম বঢ়িয়াকৈ ভাংছি দিয়ক গাইছ বেয়াকৈ ভাঙিছে একদম এই চাওকচোন গাইছ আৰু এইটো মন্দিৰ গাইছ পালোৱেই দিয়ক আৰু পুৱাৰ পৰা আহি পুৱাই 5টাতে আহিছোঁ ঘৰৰ পৰা গাইছ এতিয়ালৈ একো খোৱা নাই এইভাগে ভিউটো চাওক তো পালোঁ দিয়ক গাইছ কিবাকৈ আহি পুৰা গাইছ ভাগাৰ লাগি গৈছে একদম উপায় নাই আৰু গাইছ মন্দিৰটো চাওকচোন তেৰা হৈ গৈছে যোৱা মানে যাওঁবা যে লেণ্ডশ্লাইড হৈছিল তেৰা হৈ গৈছে মন্দিৰটো পুখুৰীটো হৈছে এইটো আৰু এইটো পুখুৰীত এটা ৰহস্য আছে যে এই পুখুৰীটো মানে 12 মাহে পানী থাকে আৰু পুখুৰীটো কেতিয়াও লেতেৰা হ'ব নিদিয়ে এই মানুহে চাফা নকৰে কিন্তু চৰাই চিৰিকটিবিলাকে আহি মানে নিজে চাফা কৰি থৈ যায় চাওকচোন গাইছ পুখুৰীটো কি মজা হৈ আছে আৰু এইটো মন্দিৰটো গাইছ পুৰা মানে মন্দিৰটো অলপমান তেৰা হৈ আছে চাব পাৰে আৰু পিংকু ইমান জেগা যি বুলি উঠি আহিলোঁ ফিল্ডটো কেনে কিন্তু মজা ফিল্ড আৰু ওপৰত বোলে মেইন শিৱ মন্দিৰটো আছে এইটো মানে মা মন্দিৰ না কিবা বুলি কৈছে তো ওপৰলৈকে যাম এতিয়া আৰু গুহা এটাও আছে গুহাটো চাব চেষ্টা কৰিম তো বলক ওপৰলৈকে যাই থাকোঁ আৰু গাইছ মানে এনেকৈ পুৰা মানে যাই থাকিব লাগিব ওপৰলৈকে পাহাৰৰ একদম ওপৰত আছে পাহাৰৰ মানে ওপৰত আছে একদম সেই মানে শিৱ মন্দিৰটো তো তাকেলৈকে যাই থাকোঁ আৰু ইয়াতো এটা শিৱলিংগ আছে এইখিনিত এটা শিৱলিংগ আছে তো সেইটো পাছত আহি কিনে চাম আৰু এতিয়া বলক ওপৰলৈকে যাই থাকোঁ আৰু গাইছ ইয়াৰ পৰা ভিউটো চাওকচোন মানে তলত পুৰা মজা ভিউ আৰু এটা বস্তু চাব নেকি ইয়াত যে এটা গুহা থকা বুলি কয় গুহাটো আপোনালোকৰ ইয়াতে আছে চাওক এইটো হৈছে আপোনালোকৰ গুহা ইয়াৰ ভিতৰত যাব নোৱাৰোঁ বাৰু ইয়াত যোৱা এলাও নাই না কি নাযাওঁ আৰু ইয়াত শিৱলিংগ এইবোৰ আছে আৰু তাত মানে গাখীৰ চাখীৰ দিয়ে আৰু এইটো শিৱলিংগ তো ইয়াৰ ভিতৰত নাযাওঁ এতিয়া ডাইৰেক্ট মানে ওপৰলৈ ডাইৰেক্ট মানে মেইন শিৱ মন্দিৰটোক তাকেলৈকে যাই থাকোঁ তো বলক গাইছ চাৰিওফালে পাহাৰ একদম আৰু এইভাগে বিকি আৰু পিংকু আহি আছে আৰু সেইটো পুখুৰীটো সেইটো মন্দিৰটো পুৰা মানে এনে চিধাকৈ পুৰা এনে হালি আছে আৰু মানে পূজাৰী খুৰা এটাই আমাক ওপৰত লৈ যাই আছে মানে খুৰাটো আগতে গ'ল আৰু এতিয়া বৰ্তমান আমি যাই আছোঁ মানে পালোঁৱে আমি সেইটো মন্দিৰ চাগে তো বলক গাইছ গাইছ আহি পালোঁ ফাইনেলি হা এইটো কি এটা হাতী ওলাই না বহুত ৰাতি ৰিক্স থাকে
কষ্ট হয় থকাটোকে আৰু গাইছ এইটো হৈছে মানে মেইন মন্দিৰটো শিৱ মন্দিৰটো আৰু ফুৰাই কোৱা মানে এতিয়া বোলে হাতী ওলাই গাইছে ৰাতি ৰাতি আৰু সেই যে ঘৰটো দেখিছে আপোনালোকে সেইটো আজি ৰাতি মানে হাতী ভাঙি থৈ গুচি গৈছে আৰু এফালে আমাৰ ফুৰা আৰু আমি বাছে বাছে চেণ্ডেল ফুৰা খুলি ল'লোঁ আৰু বেগ চেগ থৈ লওঁ কাৰণ বেলেগ বেলেগ বস্তু থাকেতো তো চাই যাওঁ ভিডিঅ'টো লাষ্টলৈকে শিৱলিংগ মন্দিৰটো 1965 চনত 2000 কিবা 5 চনত তৈয়াৰ হৈছে সেই 5 চনৰ পৰাই এতিয়া পূজা আৰম্ভ হৈছে আৰু বৰ্তমান ইয়াৰ পূজাটো ময়ে কিন্তু মই য'ত য'ত পূজা কৰিছোঁ কিন্তু হাতীয়ে অনিষ্ট কৰা নাই কিন্তু এই দুৰ্গা মন্দিৰটো এতিয়া বৰষুণৰ ফলত 2 মাহ একেৰাহে বৰষুণ পৰাৰ ফলত তাৰমানে নিজৰা পানী ওলাই মাটিটো আপোনালোকে খহি যায় মন্দিৰ কাৰ্যালয় কিবা কিবি গোটেই গাছ গছনি উঘলি পৰিছে আৰু সেইকাৰণে এতিয়া এই দুৰ্গা মাতা মন্দিৰটো বেকা হৈ আছে ডাঙৰ মাখিয়াল গাছটো উঘলি পৰি এই চিয়া মাখাই টানি লৈ কিন্তু বাগৰি পৰা নাই আৰু এইখিনি আপোনালোকে আহিলে খুৰাক লগ পাব আৰু ইয়াতে অঁ ভাঙি জানি না তো গাইছ খুৰাজনে ক'লেই মন্দিৰটোৰ বিষয়ে আৰু মইনো কি ক'ম না কি বিকি খুৰাজনে গোটেইখিনি কথা ক'লেই আৰু খুৰাজন বহুতেই ভাল আছিল সেইখিনিয়ে আৰু মানে কি আৰু এতিয়া আমি মানে এতিয়া জিৰৈছোঁ বহুত জেগা আহিলোঁতো উঠি কিনে আৰু এই তলত সেইটো মানে পুখুৰীটো এইটো দেখি চাব পাৰে আৰু ইয়াতে আছে এটা মন্দিৰ তো সেইটো মন্দিৰতো যাম অলপ দেৰিকৈ আৰু এইটো হৈছে ইয়াত শিৱ মন্দিৰটো মইনা পুখুৰীৰ পৰা ওলাই আহিলোঁ আৰু তাতে যাই মানে খুব ভাল লাগিল একদম নেচাৰেল মানে মজা আৰু চাৰিওফালে মানে সেউজীয়া সেউজীয়া আৰু খুৰাজনো বহুত ভাল আছিল আমাক মানে বহুত কথা ক'লে আৰু আপোনালোকেও ভিডিঅ'ত চাগে দেখিছেই খুৰাজনে কি ক'লে তো আজিৰ কাৰণে এইখিনিয়ে আছিল অকণমান নতুন ভিডিঅ' সৈতে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি চেনেলটো কিমান নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গাইছ মানে নতুনকৈ আৰু ভিডিঅ' দি থাকিম পূৰা মৰম দি থাকোঁ আগতে তেনেকৈ মৰম দি আছিল তো গাইছ টাটা বাই বাই দিয়ক আৰু নতুন এটা ব্লগত লগ পাই আছোঁ ৰ'ব লগ পাই